ইউসুফ নবীর কাহিনী পার্ট 3 জুলেখাৰ প্ৰেম। আজিজৰ পত্নী জুলেখাই নম্ৰতা আৰু চক্ৰান্তৰ সহায় লৈ ইউসুফ আলাইহিছ ছাল্লামক কুকৰ্ম কৰিবলৈ উদ্বুদ্ধ কৰিব বিচাৰিলে আৰু নিৰ্জনতা বিৰাজ কৰিবলৈ ঘৰৰ দুৱাৰ বন্ধ কৰি ইউসুফক উদ্দেশ্য ক'লে, আহা আহা মোৰ ওচৰলৈ। ইউসুফে ক'লে, তুমি যি উদ্দেশ্যত মোক মাতি আছা, মই তাৰ পৰা আল্লাহৰ আশ্ৰয় বিচাৰোঁ। নিশ্চয় মোৰ মালিকে মোৰ থকাৰ বাবে তেওঁৰ ওচৰত উত্তম ব্যৱস্থা কৰি দিছে। এতেকে মই কেতিয়াও তেওঁৰ লগত বিশ্বাসঘাতকতা নকৰোঁ। মই যদি তেওঁৰ লগত বিশ্বাসঘাতকতা কৰোঁ, তেন্তে মই অন্যায়কাৰীসকলৰ অন্তৰ্ভুক্ত হৈ যাম। ইয়া নিশ্চিত যে অন্যায়কাৰীসকলে কেতিয়াও সফল হ'ব নোৱাৰে। জুলেখাৰ মনত কুকৰ্মৰ প্ৰবল ইচ্ছা জাগ্ৰত হৈছিল। ইউসুফৰ মনতো তেনেকুৱা ইচ্ছা জাগ্ৰত হোৱাৰ আশংকা আছিল, যদি তেওঁ আল্লাহৰ সেই নিদৰ্শনবোৰ নেদেখিলেহেঁতেন, যিবোৰ তেওঁক অসৎ কৰ্মৰ পৰা প্ৰতিৰোধ তথা বিৰত ৰখাৰ কাৰণ হিচাপে থিয় দিছিল। আল্লাহে ইউসুফক কুকৰ্মৰ পৰা ৰক্ষা কৰিবলৈ তথা তেওঁক ব্যভিচাৰ আৰু বিশ্বাসঘাতকতাৰ পৰা আঁতৰত ৰাখিবলৈ এইবোৰ দেখুৱাইছিল। ইউসুফ হৈছে আল্লাহৰ সেইসকল বান্দাৰ অন্তৰ্ভুক্ত যিসকলক নবুৱত আৰু ৰিসালতৰ বাবে নিৰ্বাচিত কৰিছে। দুৱাৰৰ পিনে দৌৰিলে ইউসুফে নিজকে ৰক্ষা কৰিবলৈ আৰু মহিলাজনীয়ে তেওঁক ওলাই যোৱাৰ পৰা বাধা দিয়াৰ বাবে। এনে পৰিপ্ৰেক্ষিতত মহিলাজনীয়ে ইউসুফক ওলাবলৈ বাধা দিয়াৰ কাৰণে তেওঁৰ চোলাটোৰ পিছফালৰ পৰা টানি ধৰিলে, ফলত তেওঁৰ চোলা ছিঙি গ'ল। উভয়ে মহিলাজনীৰ স্বামীক দুৱাৰত দেখা পালে। জুলেখাই লগে লগে প্ৰবঞ্চনাৰ সুৰত তেওঁক অভিযোগ কৰি ক'লে, হে আজিজ, যি ব্যক্তিয়ে আপোনাৰ স্ত্ৰীৰ লগত বেয়া কৰ্ম কৰাৰ বাসনা পোষণ কৰে, তেনেকুৱা ব্যক্তিৰ শাস্তি হোৱা উচিত। ইউসুফে ক'লে, এওঁই মোক কুকৰ্ম কৰাৰ প্ৰস্তাৱ দিছিল, কিন্তু মই কৰা নাছিলোঁ। তেতিয়া সেই পৰিয়ালৰ এজনে সাক্ষী দিলে যে যদি ইউসুফৰ চোলা আগফালৰ পৰা ছিঙিছে, তেন্তে এয়া মহিলাজনীৰ সত্যবাদিতা হোৱাৰ ইংগিত বহন কৰে, কাৰণ ইয়াৰ দ্বাৰা বুজা যায় যে তাই ইউসুফক নিজৰ ওচৰত আহিবলৈ বাধা দিছিল। এনেকুৱা হ'লে ইউসুফ হৈছে এজন মিছলীয়া। আনহাতে ইউসুফৰ চোলা যদি পিছফালৰ পৰা ছিঙা থাকে, তেন্তে এয়া এই কথাৰ প্ৰমাণ যে ইউসুফ হৈছে সত্যবাদী, অৰ্থাৎ ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে মহিলাজনীয়ে জাল পাতিছিল আৰু ইউসুফে পলায়ন কৰিছিল। এনে ক্ষেত্ৰত মহিলাজনী হৈছে মিছলীয়া। এতেকে আজিজে যেতিয়া দেখিলে যে ইউসুফৰ চোলা পিছফালৰ পৰা ছিঙা, তেতিয়া তেওঁৰ ওচৰত ইউসুফৰ সত্যতা স্পষ্টভাৱে প্ৰকাশ পালে। তেতিয়া তেওঁ ক'লে, নিশ্চয় ইউসুফৰ প্ৰতি তুমি জাপি দিয়া এই অপবাদটো হৈছে তেওঁলোকৰ নাৰীসকলৰ এটা প্ৰবঞ্চনাৰ অংশ। নিশ্চয় তোমালোকৰ চক্ৰান্ত অতি শক্তিশালী। তেওঁ ইউসুফক সম্বোধন কৰি ক'লে, হে ইউসুফ, এই বিষয়টো ইয়াতে ক্ষান্ত কৰা আৰু এই বিষয়ে কোনো চৰ্চা নকৰিবা। তুমি, হে মোৰ স্ত্ৰী, নিজৰ গুনাহৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰা। ইউসুফক তোমাৰ প্ৰবঞ্চনাৰ জালত পেলাবলৈ চেষ্টা কৰাৰ বাবে তুমি নিশ্চয় পাপীসকলৰ অন্তৰ্ভুক্ত। তথাপিও আজিজৰ পত্নীৰ চৰ্চা চহৰত প্ৰচাৰিত হ'ল। কিছুমান মহিলাই ভৰ্ৎসনা কৰি ক'লে, আজিজৰ পত্নীয়ে নিজৰ দাসক বেয়া প্ৰস্তাৱ দিছিল। তাৰ প্ৰেমে তাইৰ অন্তৰত শিপা কৰি লৈছে। নিশ্চয় জুলেখা নিজ দাসৰ প্ৰেমত তাক বেয়া কৰ্মত উদ্বুদ্ধ কৰাৰ প্ৰয়াসৰ কাৰণে স্পষ্ট পথভ্ৰষ্টতাত পতিত হৈছে। ধন্যবাদ।